মই তো কৈছোঁ ৰেগুলাৰ ব্লগ দিবলৈ, তো আজিও ওলালোঁ। তো চাই থাকক ক'ত যাম আৰু চাওক। আগত গৈছে আৰু তো ব্লগ তেওঁলোকৰ লগত লগ কৰোঁ। এইটো চাওক এইবিলাক। আৰু মই বেছিভাগ ৰাস্তাৰ য'ত যাম ত'ত গৈ পেলাই এইদৰে মই ভিডিঅ' কৰিম। তো ব্লগ এতিয়া যাওঁ। মই কৈছোঁ বেছিভাগ ৰাস্তাৰ ক্লিপ নেদেখাওক, তো তথাপিও দেখাই আছোঁ। তো চাওক এইটো আৰু ভিউটো চাওক, ভিউটো মজা। মই এতিয়া আছোঁ বিলাচীপাৰা ৰয়েল একাডেমীৰ ইয়াতে। আৰু এইটো চাওক মোৰ ফ্ৰেণ্ডবিলাক অলপ আহি ইয়াত ৰখি দিছোঁ, কাৰণ গৰম, ইমান গৰম দিছে। তো চাওক এইটো অলপ তো চাওক ইয়াতে ৰখি দিছে আমাৰ সকলোবিলাক। বেলতুলি আহিহে মোৰ ডিচিশ্যন হ'ল আমালোকে এতিয়া যাম এই নাইৰাপাহাৰ বুলি কয়, তাতে যাম আৰু। তো মোৰ লগত আছে মোৰ ফ্ৰেণ্ড এটা, এইটো চাওক। তো কেনেকুৱা, ভালনে? তো তুমি যে এক্সাম দিছা, এক্সামটো ভালে হ'ল, এতিয়া ক'ত এডমিশ্যন ল'লা? আৰু এইটো এটা গৈছে আৰু এই পিছত আছে, আৰু এই পিছত আহি আছে। তো ইমান গাড়ী চলে। এণ্ট্ৰি ৰাস্তাটো পাই গ'লোঁ আৰু। তো এই ইয়াতে নাইৰাপাহাৰখন। চ' গাইজ ফাইনেলি আহি পাইছোঁ। তো এতিয়া ওপৰত যাম। তো ব্লক ওপৰত এণ্ট্ৰি কৰোঁ। চ' গাইজ পাইছোঁ। তো এতিয়া ওপৰত গৈ আছোঁ। ওপৰত গৈ তো দেখিম ওপৰৰ ফিল্ডটো কেনেকুৱা হয় আৰু। তো চাওক। চ' গাইজ ফাইনেলি আহি পাইছোঁ এই নাইৰাপাহাৰ, বেলতুলি নাইৰাপাহাৰ ইয়াতে আহি পাইছোঁ। তো সেইটো ইয়াৰ ভিতৰৰ ওপৰত যাব লাগে। ওপৰত গৈ পৰা ভিউটো চাওক এইটো। এতিয়া তেওঁলোক ফটো উঠি আছে। মামা কেনে ফটো উঠা? তো ওপৰত যাব, ওপৰত গৈ পেলাই ওপৰত পৰা ভিউটো দেখাম আৰু। তেওঁলোক ইয়াতে ফটো উঠি আছে। তো চাইছেনে নাই দেখাই নাযায় আৰু। চাওক চাৰিওফালে পথাৰ আৰু ৱেডাৰখন চাওক। এইটো হ'ল নাইৰাপাহাৰ, বেলতুলি ইয়াতে নাইৰাপাহাৰ। তো চাওক ইয়াত আহি মই এটা ইউটিউবৰ লগত লগ পালোঁ। তো দাদাৰ এটা ইউটিউব চেনেল আছে। দাদা তোমাৰ ইউটিউব চেনেলটো দা SM ব্লগ। ভালনে? দা SM ব্লগ ভাল। মানে মই ইয়াক মানে আহি মানে দেখিলোঁ যে ইয়াতে ব্লগ বনাই আছে। আমাৰ এটা শ্বৰ্ট ফিল্মো আহি আছে, কালিৰ পৰা শ্বুটিং হ'ব। নিখিল আছে, কলকাতাৰ পৰা এটা ছোৱালী আছে, কলকাতাৰ চিৰিয়েলত কাম কৰা ছোৱালী এজন আছে। কালিৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব। আপুনি ব্লগ ভিডিঅ' বনায়? মই ব্লগ ভিডিঅ' বনাওঁ আৰু কিয় বনাওঁ, ৱেব ছিৰিজ বনাওঁ। ইয়াত আহি কেনেকুৱা লাগিছে আপোনাৰ? মানে মোৰ ঘৰটো ইয়াতে, মোৰ ঘৰ কোকৰাঝাৰত। মই মানে এনে আহিলোঁ, দুটা ইয়াৰে হয়, মানে ইহঁতৰ লগত মোৰ ঘৰ বিলাচীপাৰা তাতে হয়। মই বহুত দিনৰ মূৰত মই ভাবিছোঁ নাইৰাপাহাৰ যাম আৰু। তো আজি আহিলোঁ, ভাল লাগিছে আহি ইয়াতে। মোৰ চেনেলটো আগতে আহিছিলোঁ বহুত। মোৰ আগৰ এইবিলাক মানে যিবিলাক মানে ব্লগ দেখি আছে, যিবিলাকে মানে অলপ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ সৰু ইউটিউবাৰ না, সৰু ইউটিউবত মানে কি হয়, যদি ছাবস্ক্ৰাইব নকলে কোনো মানে কি নহয়, বেলেগ মানুহে ভিডিঅ' তাতে নাযায় বেলেগৰ লগত। অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, তেনেহ'লে অলপ ভাল হয়। আৰু ছাবস্ক্ৰাইব কৰোঁতে আৰু ছাবস্ক্ৰাইবটো নিজৰ পকেটৰ পৰা কৰিব নালাগে না, অলপ কৰি দিব কিন্তু। আৰু মোৰ চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিব, দা SM ব্লগ। আৰু এটা কি আছে, কিবা কয় মানে যিটো শ্বৰ্ট ফিল্ম আহি আছে এলবাম,
তো এইটো দা EM কি হাসিৰ আড্ডা নামৰ এটা পিছত ইয়াত যে আহিলে কেনেকুৱা বনোৱা ভালকে বনোৱা ফটা মাৰিছে কেলা গাখন একদম দিন ধৰি কৈছোঁ মই নাইৰা পাহাৰ যাম তুমি কৈছানে কৈছোঁ আৰু এই তেওঁলোকে আজি আৰু এটা কথা আজি যে আমাৰ লগ ফ্ৰেণ্ডবিলাক একেলগ হৈছোঁ তো আজি কেনেকুৱা লাগিছে এইটোতো আৰু বহুত মজা কাৰণ আমাৰ লোকে যিটো মানে যেতিয়া একদম ভাল তাৰ পৰাই আমালোকে কোনো আৰু মিট নহয় তো আজি এতিয়া প্ৰথম আৰু চ' গাইজ চাওক ভিউটো চাওক কেনেকুৱা আৰু মজাতে এই মোৰ ফ্ৰেণ্ডবিলাক চাওক না ইয়াত বহি কিবা কৰি আছে আৰু ইয়াৰ চাৰিওফালে পথাৰ তো ইয়াত আৰু ধান গাড়ী আছে আৰু আমাৰ ইপিনে নাই আৰু ইয়াত আৰু ধান গাড়ী আছে তো এয়া হ'ল মই কি শ্বেয়াৰ কৰিব পাৰিম মই নাজানো তো তথাপিও ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব আৰু আজিৰ ভিডিঅ'তে এইখিনি সমাপ্ত কৰিলোঁ তো কালি এটা নেক্সট ব্লগ পাব তো আজিৰ কাৰণে